তোমাৰ দুচকুৰ চাৱনিৰ উজ্জ্বলে মোৰ হৃদয়ত আহি বাস ল'লে। মোৰ জীৱনৰ লগৰী বুলি মনতে ভাবিলো, হৃদয়ত তোমাকে স্থান দিবলৈ বাধ্য হ'লো। জীৱনৰ আশাটি অথলে যাবলৈ নিদিয়া, তুমিয়ে মোৰ হৃদয়ত সদায় শান্তি দি থাকিবা। মানৱ জনমৰ কৰ্তব্য সাদৰেৰে গ্ৰহণ কৰা, সংসাৰৰ পথক সাৱটি নিজে পানে ধৰা। আমাৰ মানৱ জনমৰ এতিয়া মিলা মিলিয়ে হোৱা, জীৱনৰ পথবোৰ মৰম বিশ্বাসেই লোৱা। মানৱৰ অতিকৈ গুৰুত্বপূৰ্ণ হ'ল জীৱন, অতি শান্তিৰে দুয়োৰে বিশ্বাসেৰে গঢ়া মন। সাংসাৰিক জীৱন আমাৰ প্ৰধান শুদ্ধ কৰ্ম, সন্তানক সৎ কৰ্মৰ মাজেৰে শিকোৱা উচিত মৰ্ম। তেতিয়াহে এই মৰতত বিয়পিব গুণৰ প্ৰেৰণা, সকলো দুয়োৰে পূৰণ হ'ব হেঁপাহৰ কামনা। বুজি সৎ পথেৰে ইয়াতে কৰা উচিত সাধন, ৰক্ষা কৰা সকলোৰে এই মানৱ জীৱন। নহ'লে ধৰাৰ বুকুত ক'ত পৰি নাশ হ'ব, কুকৰ্মত আমাৰ জীৱন সুখীময় হৈ যাব। নহ'লে ধৰাৰ বুকুত ক'ত পৰি নাশ হ'ব, কুকৰ্মত আমাৰ জীৱন সুখময় হৈ থাকিব। কুকৰ্মত আমাৰ জীৱন সুখময়